শ্বহীদসকলক প্ৰণাম জনাই আজি মিৰ্জা শ্বহীদ ভৱনৰ পৰাই যাত্ৰা আৰম্ভ কৰিলোঁ। যি হয় হ'ব আজি আৰু কেনেকুৱা হ'ব হয় ভিডিঅ'টো ভাবিলোঁ অলপমান হেৰি কৰোঁ নেকি শ্ৰী শ্ৰী দুৰ্গা মন্দিৰত এটা প্ৰণাম এটা জনাং নেকি অলপ যাতে আমাৰ ভাল হয় আৰু বহুত কিবা কিবি আহি আমাৰ জানছে এইটো আমাৰ কি পাইছোঁ বহুতে চিনিয়ে পাইছে আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জা। গতিকে গেটটো চাওকচোন কি সুন্দৰ গেট, লগতে আমাৰ পৰিৱেশ হয় না, ইমান সুন্দৰ পৰিৱেশ, এনেকুৱা কলেজ যেন পাবলৈ নাই জীৱনত। কি সুন্দৰ কলেজ আমাৰ। তাৰপিছত পালোঁ আমাৰ উদয়াচল বিদ্যা মন্দিৰ। উদয়াচল বিদ্যা মন্দিৰতো বহুতো পঢ়িছে ইতিমধ্যে, নিশ্চয় অলপ হ'লে ভাল পাব কথাটো। আহি আমাৰ জনপ্ৰিয় গায়ক আমাৰ কুমাৰ ভৱেশ, যে এটা সময়ত কি কৰিছিল সকলোৰে মুখে মুখে সেই গান চলিছিল, কিন্তু নেযাবা নেযাবা মোকে এৰি থৈ, হয়তো বহুতো শুনা নাছিলোঁ, কেতিয়া শুনি বহুতে শুনিছে গানটো। এই যিটো পথ দেখিছেনে আপোনালোকে, সেই পথটো দি যায়, অৰ্থাৎ গপালপুৰ এটা পথটো দি কুমাৰ ভৱেশ তাতে ঘৰ। লগ কৰি গ'লোঁ হয়, কিন্তু সময় নহ'ব না আজি তেনাৰ, গতিকে আজি নাযাওঁ দিয়ক আৰু হয় না, অলপ কথা আছেতো ঘূৰি আহিব লাগিব আৰু হয়নে। এতিয়া এতিয়া আমি আৰু কিবা কিবি পাম আৰু চাই থাকিব, মই নাজানো কি পাওঁ। চিনাকি এখন স্কুল দেখান পাওঁ, কিবা সৰস্বতী শিক্ষা নিকেতন, ভাল লাগিল, বহুত ভাল লাগিল। লগতে আমাৰ ইয়াতে দেখিছেনে আপোনাৰ ক্ৰিকেট খেল বৰকৈ দিওঁ, ইয়াত ক্ৰিকেট খেল মানে হৈয়ে থাকে আৰু লগতে সৰু উৎসৱো হয় বহাগৰ সময়ত, বহাগৰ 13 তাৰিখ নে কিবা হয় নেকি এনেকুৱা মই শুনিছিলোঁ। আহিছিলোঁ 2বাৰমান চাব, বহুত মানুহ। এতিয়াতো ক'ভিডৰ কাৰণে সেই হৈ আছে, মানে অলপ মানে এইবাৰ নহ'লে যিটোকে এতিয়া পিতা মাতা থা নাম পাই চাগে, মই ভালকৈ নাজানো। এনেকুৱা আহি আছোঁ আৰু এনেকুৱাকৈ। এতিয়া আহি ভাবিলোঁ অলপমান স্পীড যাওঁ আৰু স্পীড আহিয়ে তাৰমানে কি পালোঁ কওকচোন, ডাইৰেক্ট তিনিআলি পাই গ'লোঁ। সন্মিলিত তিনিআলি সংঘৰে খাব পালোঁ, ভাল লাগিল মনটো, বহুত কিছুমান ভাল ভাল কাম কৰে। লগতে এইখন ফিল্ডত কিবা বোলো শুনিছোঁ বৰ বেলেগ কি হয়, ফুটবল খেলা বোলো বৰকৈ হয় এখনত। এইবাৰ ফুটবল খেলা ইমান নহ'লে না, লিগতাই ভাল চাব পাৰিলোঁ, এইবাৰ নাপালোঁৱে ভালদৰে। একবাৰ না 2বাৰ আহিছিলোঁ সৰুতে, কোনো পাহাৰৰ দৰে হৈছে। তথাপি আৰু স্পীড বাগৰত অলপমান ৰ'ব বাপু চাইড হ'ল দেই কিবা কৰি। তাৰপিছত আহি আমাৰ এইখন চাগে আমাৰ দক্ষিণ কামৰূপ কিবা বিদ্যাপীঠ হাইস্কুল, ভাল লাগিল দেখি, খুব ভাল লাগিল বিদ্যাপীঠ হাইস্কুল। আহি এতিয়া আমি বৰিহাট পাম আৰু বৰিহাটত পাৰ আগতে অলপমান ভাল লগা দৃশ্য 2-এটা দেখা পাম না, সেউজীয়া কি ধুনীয়া হয়নে। ৰাস্তাটো খালি অলপমান বহল হ'ব শুনিছোঁ ৰচোন, এইবাৰ কিবা বোলে বহল কৰিব ৰাস্তা কিবা, তেতিয়া আৰু যাব ভাল হ'ব এইবিলাক। এতিয়া আমি এনেকুৱাকৈ গৈ আছোঁ, তেতিয়া আৰু ভিডিঅ' বনাম। আহি ডাইৰেক্ট কি পালোঁ কৈছোন আপোনাৰ, ডাইৰেক্ট আমি কি পালোঁ, বৰিহাট পালোঁ। বৰিহাটৰ চাওকচোন কি পৰিষ্কাৰ আপোনাৰ বৰিহাটৰ চকটো, সঁচাকৈ মানিব লাগিব ইয়াৰে দোকানীখিনিক বা আমাৰ এই অঞ্চলৰ মানুহখিনিক, সুন্দৰ পৰিষ্কাৰ কৰি ৰাখিছে গোটেই অঞ্চলটো। আৰু বিশেষকৈ এটা পাত এটা কিবা নাই ইয়াত, একোৱে নাই, সুন্দৰ ডাষ্টবিনৰ ব্যৱহাৰ কৰিছে, ভাল লাগিছে, মানে পৰিৱেশটো বহুত ভাল লাগিছে। চ' এতিয়া আমি কি কৰিলোঁ যে ভাবিলোঁ অলপ কিবা আৰু অলপ সেউজীয়াৰ ফালে আহোঁ, সেউজীয়া আমাৰ যিটোকে আমাৰ ধাননি পথাৰ ভাল লাগে এনেকুৱা আৰু অলপমান অলপ জাম কৰা পালোঁ। একো নাই, এনেকুৱাকৈ ৰাস্তাইদি আমি আহি আছোঁ আৰু এনেকুৱা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এনেকৈ দেখা পালোঁ চাগে, ভাল লাগিল মনটো খুব। আহি আমি ভাবিলোঁ কথা এটা আছে ৰ'বচোন, যদি এনেকৈ লাহে লাহে থাকিতো নহ'ব, অলপ স্পীড বাঢ়াব লাগিল। চ' গতিকে ভাবিলোঁ স্পীড তামাম দিলোঁ গোটাই, কিমান পাৰিছোঁ নাজানো, আমাৰ গ্লেমাৰৰ তাৰ বেছি নাযায় নহয়, 60 মান দাবা লাগিব, বহুত যা আনপাং গোটাই নহয়, মোটামুটি 90 মানত চলা আনপাং নিজকে এনেকুৱা লাগে। এতিয়া আহি আছোঁ এনেকৈ, কি কৰিব আৰু চাই থাকিব ভিডিঅ'টো চাই থাকিব। কিন্তু ভিডিঅ'টো আজি যাক আজি লগ ধৰিম, সঁচাকৈ ক'বলৈ গ'লে পত্ৰশিল্প মানে কৰিছে, অৰ্থাৎ পাঠত মানে কি কৰিছে, বিভিন্ন মানুহৰ প্ৰতিচ্ছবি তাৰমানে কি কৰিছে, মানে উপস্থাপন কৰিছে, মানিব লাগিব সঁচাকৈ এনেকুৱা আৰ্ট নায়ে বুলি ক'ব লাগিব। আহি আমাৰ চাওক এটা মছজিদ দেখা পালোঁ, বৰ ভাল লাগিল মছজিদটো দেখি, বৰ সুন্দৰ মছজিদ দিয়ক। আৰু কৈ যে আছিলোঁ আপোনাৰ এই যে ৰূপজ্যোতি ৰাভা, আমি ৰূপজ্যোতি ৰাভাৰ ঘৰত যাম। ৰূপজ্যোতি ৰাভা সঁচাকৈ যি বনাইছে না, ভাৰতবৰ্ষত এতিয়ালৈকে এনেকুৱাকৈ মই দেখা নাই আৰু শুনা নাই, পোৱা নাই। গতিকে এইটো আৰু এটা মানে কিবা মানে কৈ আছে কিবা মাটি ফুটি ওলোৱা দেৱালয় না কিবা এনেকুৱা কৈ আছে, আমাৰ পংকজে কৈ আছে, পংকজক লগ ধৰিছিলোঁ মই, আমাৰ মানে পংকজ সকলোৱে। আৰু এইটো চাওক আহি মানে কি পালোঁ, ৰাভা আছাম সাহিত্য পৰিষদৰ মানে যি কাৰ্যালয়, প্ৰধান কাৰ্যালয় আহি পালোঁ, এনে লহৰ গাঁত পালোঁ তাৰমানে, নিশ্চয় বুজিয়ে পাইছে আপোনালোকে। এতিয়া আহি আপোনালোকে জানেনে নাজানো, কিন্তু যে আমাৰ পলকবাৰী সমষ্টিত এখন চৰকাৰী মজলীয়া বিদ্যালয় আছে, আৰু সেই চৰকাৰী মজলীয়া বিদ্যালয়খন ক'ত অৱস্থিত, এইখন দেখিছে এই দূৰৰ পৰাই। ইয়াতে একবাৰ বিপুল ৰাভ আহিছিল আমাৰ, কি জমনি কৰছি দিয়া, কিন্তু নাছিলোঁ দে, পিছত ভিডিঅ'টো চাইছোঁ সেনেকৈ গম পাওঁ যে যি কি নহওক বিপুল ৰাভা বহুতবাৰ আহিছে চাগে ইয়াতে, এই পংকজে কোৱা মতে আৰু
যি কি নহয় এতিয়া আমি ৰূপজ্যোতি ৰাভাক লগ কৰিব যাম। কিন্তু ৰূপজ্যোতি ৰাভাক লগ কৰাৰ আগতে মানে ৰূপজ্যোতি ৰাভাৰ মানে মোৰ ষ্টুডেণ্ট নহয়, মানে কি মোৰ ৰূপজ্যোতি ৰাভাৰ ষ্টুডেণ্ট নহয়, মানে ৰূপজ্যোতি ৰাভাক যাক লগ কৰি দিব ৰঞ্জন মোৰ ষ্টুডেণ্ট হয়। ৰঞ্জনক মই যিদিকে ক'লোঁ যে ৰূপজ্যোতিৰ ইমান ডাঙৰ এটা প্ৰতিভা আছে, মই একবাৰ লগ কৰি নিদিওঁ। কিয় ৰঞ্জনে ক'লে কিয় নিদিম, নিশ্চয় দিম। এতিয়া ৰঞ্জনে মতে সেইমতে ৰঞ্জনৰ ঘৰলৈ গৈ আছোঁ আৰু এতিয়া ৰঞ্জনৰ ঘৰ অলপ পাছত পাম। এতিয়া আমাক সহায় কৰি আছে পংকজ গাড়ী চলি আছে চাইডত, গমে পালে আপোনালোকে। পৰিৱেশ চাওক দাদা, পৰিৱেশ চাওক সঁচাকৈ পাহাৰখনৰ এইটো কি মজা পৰিৱেশ, এনেকুৱা পৰিৱেশ। তোমালোকৰ সেইটো ঘৰ নেকি? বৰদেউতাহঁতৰ। আচ্ছা ৰূপজ্যোতি অলপ আগত ইফালেদি যাব পৰা যাব ন? চ' আমি এতিয়া গমন কৰিলোঁ ৰূপজ্যোতি ৰাভাৰ ঘৰলৈ। ৰূপজ্যোতি ৰাভাক ভাল লাগিব দেখিলে। আহি পালোঁৱে ৰূপজ্যোতি ৰাভাৰ ঘৰ, আহি পালোঁ। কি কৰিছে এইটো আচৰিত মানে আৰু প্লাষ্টিকৰ বটল এটা নাই এনেকুৱাকৈ ৰূপজ্যোতি আৰু বনাইছে আৰু প্লাষ্টিকৰ বস্তুবিলাক বাপৰে পেলে মানে আমি দিয়াং সাধাৰণতে, কিন্তু চাওক কি ধুনীয়াকৈ বস্তুবিলাক বনাইছে প্লাষ্টিকৰ বটলত এনেকুৱাকৈ। আৰু ৰূপজ্যোতিৰ লগত ভাবিলোঁ কি অলপ বাহিৰত কথা পাতোঁ, মুকলিমূৰীয়া পৰিৱেশ হ'ব। চাওক ভিডিঅ'টো চাই থাকিব আপোনালোক। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ৰাজকুমাৰ STC। আজি আপোনালোকে নিশ্চয় দেখাই পাইছে, আজি মানে আমাৰ লগত মানে মোৰ লগত বিশেষকৈ বহুতকেইজন আছে ইতিমধ্যে, মানে বহুতকেইজন ল'ৰা আৰু ডেকা ল'ৰা আছে। চ' তাৰ ভিতৰত এজন অলপ বিশেষ আছে আৰু গোটেইকেইজন কৈ দিম মোৰে দুজন ষ্টুডেণ্ট হয়। আৰু লগতে যিজন বিশেষ আছে সঁচা বহুতে চিনি পাইছে ইতিমধ্যে, বহুতে গমে পাইছে যে ৰূপজ্যোতি, ময়ো কৈছিলোঁ ৰূপজ্যোতি ৰাভা। আৰু ৰূপজ্যোতি ৰাভাৰ ঘৰ হৈছে লহৰ গতৰ পৰা জাষ্ট অলপ সোমাই আহিব লাগে মাৰাং। এতিয়া মাৰাঙত মানে ঘৰ, আৰু আমি ঘৰত আহিলোঁ আজি। আৰু ৰূপজ্যোতিক মানে কিহৰ কাৰণে এনেকুৱাকৈ মানে আহি কথা পাতিব লগা হৈছে, কথাখিনি মই গোটেইখিনি আপোনালোকক কৈ আছোঁ। এতিয়া কাৰণটো হৈছে মেইনলি ৰূপজ্যোতিৰ এটা বিশেষ এটা গুণ আছে, বিশেষ এটা মানে প্ৰতিভা আছে, যিটো তাৰমানে ক'বলৈ গ'লে পোৱাই নাই বুলি ক'লে ভুল নহয়, মানে ভাৰতবৰ্ষত বৰ বিশেষ এতিয়ালৈকে নাই বুলি ক'লে ভুল নহয়। মানে যিটো মানে ক'বলৈ গ'লে আমাৰ যিটো পাত, আমাৰ গছৰ পাত, এই গছৰ পাতত তাৰমানে কি কৰে কৈছোন, মানে ডাইৰেক্ট হুবহু মানে কি কৰিব পাৰে, যিটো আৰ্ট লিপ আৰ্ট বুলি অৰ্থাৎ মানে কলাৰ সৃষ্টি সেইটো কৰিব পাৰে। চ' আচৰিত কথা। চ' গোটেইখিনি কথা মই সুধি দিম এতিয়া। ৱাও, পাতত চাওক, আহঁত গছৰ পাতত চাওক, মহাত্মা গান্ধীক ডাইৰেক্ট কি কৰিছে, এনেকুৱা আঁকা নাই দিয়ক, ডাইৰেক্ট কি কৰিছে মই জানে, কুমটি ব্লেটেদি এনেকুৱা জুবিন গাৰ্গক বনাইছে, মহাত্মা গান্ধীক বনাইছে, আমাৰ পাপনক বনাইছে। মানবা লাগব কিন্তু দেই সঁচা, এনেকুৱা আমাৰ অতি আপোন বিষ্ণুপ্ৰসাদ ৰাভাকো বনাইছে। চাওক দাদা, একদম হুবহু বনাইছে পাতত। আমাৰ হিয়াৰ আমোদ কি কৈছোন ডক্টৰ ভূপেন হাজৰিকা, চাওক এনেকুৱা আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আচৰিত দিয়ক মানে কেনেকুৱাকৈ বনাইছি হয়নে, মাদাৰ টেৰেছা, আচৰিত মানে আৰু কেনেকুৱা আচৰিত প্ৰতিভা। আমাৰ মামণি ৰয়ছম গোস্বামী নহয়, আমাৰ হিয়াৰ আমোদ মামণি ৰয়ছম গোস্বামী। আৰু আমাৰ জানিছে এইটো আমাৰ আমাৰ সুভাষ চন্দ্ৰ বসু, লগতে আমাৰ স্বামী বিবেকানন্দ। চ' গতিকে আমাৰ ক'বলৈ গ'লে সঁচাকৈ অটল বিহাৰী বাজপেয়ী, মই ক'বা সঁচাকৈ দেই মানে মানিছোঁ। আৰু আমাৰ ডক্টৰ APJ আব্দুল কালাম। মই এইবাৰ ৰূপজ্যোতিক সুধি আছোঁ তাৰমানে যে কেনেকুৱাকৈ এনেকুৱানো কৰিছে, কেনেকুৱা মানে প্লেন কৰিছে, কেনেকুৱা ধৰণৰ কেনেকুৱা মাইণ্ডত আহিলে এই কথাখিনি। সকলোখিনি কথা জানাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঘৰতে তাৰমানে কিবা কিবি আৰ্ট কৰিলা ঘৰতে যিখিনি পাৰা ঘৰতে। কিন্তু এইটো তুমি ক'ত মানে হেৰি কৰিলা, কেনেকুৱাকৈ তুমি আৱিষ্কাৰ কৰিলা, এইটো মানে কি আচৰিত কথা যে এটা মানে পাতত মানে ডাইৰেক্টলি লিপত সাধাৰণতে আমাৰ ইণ্ডিয়াত আছে ইমান বিশেষ নাই, আৰু বিশেষ নাই মানে মই পোৱা নাই, কিন্তু বিশেষ নাই বুলি ক'ব পাৰি। সাধাৰণতে আমাৰ অসমতো নাই, লিপত আছে, কিন্তু যিটো পাতত নাম লিখা পাতত নাম লিখা এইটো আছে, কিন্তু ডাইৰেক্টলি পৰ্ট্ৰেট কৰাটো অলপ বিশেষ দেখা নাই। প্ৰতিচ্ছবি যিটো আৰু মানে পৰ্ট্ৰেট সেইটো মানে পোৱা নাযায় আচলতে। আৰু আমি আচলতে গৌৰৱ কৰিব পাৰোঁ, আমাৰ অসমৰে ল'ৰা এজন হয়নে, অসমৰ ল'ৰা এজনে তাৰমানে এনেকুৱাকৈ বনাইছে। আপোনালোক গোটেইবিলাক দেখুৱাম যে সুশান্ত সিঙৰ পৰা আদি কৰি মানে ভাল মানে সুশান্ত সিঙৰ কথা কিয় কৈছোঁ, যিদিকে অলপমান সিহঁত হৈ আছে আৰু আছে কিছুমান ভাল মানুহৰ ব্যক্তি আছে কিছুমান। কাৰ হেৰি কৰিছা তুমি নাই, সুশান্ত সিঙৰ পৰা আদি আৰু কোনো কাৰ আছে তোমাৰ? বিষ্ণু ৰাভা আছে, বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ, তাৰপিছত মহাত্মা গান্ধীও আছে, তাৰপিছত আছে জ্যোতিপ্ৰসাদ আগৰৱালা, শংকৰদেৱ আছে, আমাৰ ভূপেন হাজৰিকা। আমাৰ চাওক, আমাৰ মানে হিয়াৰ আমোদ বুলি ক'ব লাগে ভূপেন হাজৰিকাক লিপ আৰ্ট কৰিছে। আপোনালোক ভাবি চাওক অলপ কেনেকুৱা কথা এটা নাই। আৰু কোনোবা ধৰা মানে এতিয়া জীয়াই থকা কোনোবা ব্যক্তি ধৰা জুবিনদাৰ আছে নে? জুবিনদাৰো আছে, পাপনদাৰো আছে।
বনাই দিছোঁ আচ্ছা বঢ়িয়া আচ্ছা তোমাৰ এইটো মানে কেতিয়া তুমি হেৰি কৰিলা ধৰাচোন যে লিপাৰটো কেতিয়া পৰা আৰম্ভ কৰিলা লিপাৰটো আচলতে যেতিয়া লকডাউন আৰম্ভ হ'ল লকডাউনত কৰিলা লকডাউনতে কৰিলোঁ কাম বিশেষ কৰিব লগা একো নাই আৰু কিবা এটা বিশেষ কৰোঁ সেইকাৰণে কৰি দিলোঁ লকডাউনতে মানে গোটেইখিনি হেৰি কৰি দিলা আৰু যে মানে আৰ্টতে তেনেকুৱা কৰি ডাঙৰ মানে কোনো ধৰণৰ হেৰি নাই ডাইৰেক্ট মানে কোনো ট্ৰেইনিং নাই জাষ্ট আৰু কৰি দিছে প্ৰথমখন কোনখন বনাইছা কাৰ মানে বনাইছা প্ৰথমখন বনাইছিলোঁ ইৰফান খান মানে হেৰি নেকি এই যে কেইদিনমান আগতে যে ঢুকালে যে মানে কেঞ্চাৰ নে কিবা এটা হৈছিল নহয় ইৰফান খানৰ প্ৰথমতে বনাইছিল তাৰপিছত তাৰমানে কি হ'ল লাহে 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 গোটেই কিমানমান বনাইছে এতিয়ালৈকে 30-35 মান হ'ব 30-35 চ' ভাবি চাওক কিমান কেইখন বনাইছে একবাৰ অলপ মানে আচৰিত কথা নহয় আপোনাৰ চ' এইটো তোমাক নিশ্চয় ভিতৰৰ পৰা তুমি কিবা হেৰি কৰা নাই ধৰ কেনেকুৱাকৈ ব্ৰেণ্ডত মানে কেনেকুৱা ধৰণৰ আহে আৰু কিবা এক্সট্ৰা কিবা ধৰ নিজে নিজে আহি যায় নে না মানে কিবা আগতীয়াকৈ হেৰি কৰি ল'ব লাগে পাতত বনাৰ আগতে ছবিখন ভালকৈ চাই ল'ব লাগিব কেনেকৈ কি কৰিব লাগিব তাৰপিছত ভাবি চিন্তি পৰ্যায়টো কাটি ল'ব লাগিব তাতে পাতখনত তাৰপিছত ব্লেডেৰে ধুনীয়াকৈ কাটিব লাগিব নিখুঁত একদম আৰু কিবা যদি অলপ বেয়া হৈ গ'ল আৰু সেইখন এনেই গ'ল পাতটো আৰু তেনেকৈ যায় আৰু বহুত কম মানে কিমান সময় লাগে ধৰ এটা এনেই সময় এটাতো নিশ্চয় লাগে সময় লাগে তেনেকুৱা বিশেষ ক'ব নোৱাৰি কিছুমানে বহুত টাইম লাগি যায় ভাবোঁতে টাইম লাগি যায় তেনেকুৱা এটা টাইম ধৰি ক'ব নোৱাৰি আৰু মানে তাৰমানে ডাইৰেক্টলি মানে ক'ব নোৱাৰি যে কিমান হয়তো 3 দিনো লাগিব পাৰে 4 দিনো লাগিব পাৰে 2 দিনো লাগিব পাৰে কিন্তু মানে বেছি সময়ে লাগে মোটামুটি বেছি সময় লাগে আৰু ধৈৰ্যৰো কথা আছে ধৈৰ্য নহ'লেতো নিশ্চয় কামেই নহ'ব এইটো বস্তুটো ঠিক আছে বহুত বহুত ভাল লাগিল আপোনালোকে প্লিজ যদি ভিডিঅ'টো আমাৰ এই ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নিশ্চয় একমাত্ৰ মই কৈছোঁ যে অন্ততঃ ৰূপজ্যোতি ৰাভাৰ কাৰণে একবাৰ প্লিজ শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব প্লিজ